হাইস্কুললৈ যোৱা গাভৰু কেইজনীক দেখিলে অতীতলৈ লৈ যায় মোৰ হৃদয়খন। মনত পেলাই দিয়ে তাইৰ পিছে পিছে ভঙা চাইকেলখন হৈ যোৱা দিনবোৰলৈ। তাই খঙত ভৰভৰাই কিবা কৈছিল, মই নুশুনা বান্ধৱীজনীৰ ওচৰত। হৃদয়খন স্তব্ধ হৈ গ'ল বহু সময়ৰ বাবে। অতীতৰ দিনবোৰৰ বিষয়ে মনত পৰিলে। কিবা দিন যেন পাৰ কৰিছিল উজাগৰে তাইৰ ভাৱনাত। হিচাপ কৰিলে মোবাইলৰ কেলকুলেটৰ হেং মাৰিব চাগে। তথাপিও এৰা নাছিলোঁ তাইক লৈ সপোন দেখিবলৈ। অন্যৰ বোৱাৰী হ'ব পাৰে মোৰ অবিহনে, তথাপিও কান্দি থাকে কোনো গম নোপোৱাকৈ। ভিতৰি ভিতৰি উমি উমি জ্বলি আছে নেকি তাইৰ কোমল হৃদয়খন মুখ হেৰুৱাৰ যন্ত্ৰণাত? নাই, মই তাইৰ ভাল হোৱাটো কামনা কৰোঁ। এদিন হঠাৎ এটা অচিনাকি নম্বৰৰ পৰা মিছ কল আহিছিল। কল বেক কৰোঁতে শুনিছিলোঁ কান্দনৰ ধ্বনি। মই তাইৰ কান্দন শুনি নিৰ্ভয় হৈ পৰিছিলোঁ। মই ইমান ব্যৰ্থ হ'লো যে তাইক আপন কৰিবলৈ নোৱাৰিলোঁ তাইক মোৰ বুকুত জীয়াই ৰাখিবলৈ। হৃদয়খন টুকুৰা টুকুৰি হৈ গৈছিল ভঙা মাতটোৰ কান্দন শুনি। এয়া মোৰ ভাগ্যৰ দোষ দিল নে তাইক দোষ দিল? কেৱল তাইক ধৈৰ্য ধৰিবলৈ সাহস দিছিলোঁ। তাৰ বাহিৰে একো শব্দ নাছিল মোৰ মুখত। হৃদয়খন বৰ্ষৰ কঁপিছিল জানা তাইৰ কান্দন শুনি। মই নিৰুপায় হৈ গৈছিলোঁ ভঙা মাতৰ কান্দন শুনি। জীয়াই থকা মোৰ অবিহনে এয়া মোৰ শুভকামনা তোমালৈ। বৰকৈ মনত নেপেলাব মোৰ কথা, এয়া তোমালৈ মোৰ শেষ বিনম্ৰ অনুৰোধ। এটা কথা কম, বেয়া নাপাবা দেই। আই মিছ ইউ, ভঙা মাতৰ অভিমানী ছোৱালী।